হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বিষয়ে। যিহেতু যোৱা পৰহি দিনা অসম চৰকাৰৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে যে এই যি আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট সেয়া আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুয়োটাৰে ৰিজাল্ট আপোনালোকৰ 7 মাৰ্চৰ দিনা সেৱাৰ ফালৰ পৰা ৰিজাল্ট ঘোষণা হ'ব বুলি ইতিমধ্যে CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে। তাৰ উপযুক্ত প্ৰমাণ আপোনালোকে ইয়ালৈকে অলপমান ভালদৰে নজৰ দিলে স্পষ্টভাৱে গম পাই যাব যে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কোনটো তাৰিখত আপোনালোকৰ ৰিজাল্ট ঘোষণা হ'ব। এই যিটো ADRE 2.0 আছে ইয়াৰে যিটো গ্ৰেড 3ৰ HS লেভেলৰ যি এক্সট্ৰা ভেকেঞ্চি ৰাখিছিল অসম চৰকাৰৰ ফালৰ পৰা, যাৰ এক্সামটো অনুষ্ঠিত কৰাইছিল 2024 বৰ্ষৰ 15 ছেপ্টেম্বৰৰ তাৰিখত। SCত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে, OBC কেটাগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে, আৰু কি কাৰণত আপোনালোকৰ কাট অফটো বেছি যোৱাৰ সম্ভাৱনা আছে, আৰু যদি কাট অফ কম যায় কি কাৰণত আপোনালোকৰ কাট অফটো কম যাব। এই যিটো ADRE 2.0 হায়াৰ ছেকেণ্ডেৰী পাছৰ গ্ৰেড 3ৰ যিখিনি ভেকেঞ্চি আছিল, টোটেল ভেকেঞ্চি কিমানখিনি আছিল, তাৰপিছত পেপাৰ যিটো লেভেল আছিল এই লেভেলটো কেনেকুৱা আছিল, মডাৰেট আছিল, হাই লেভেল আছিল, ইজি আছিল, কিমান কেণ্ডিডেটছে এপয়াৰ হৈছিল বা এপ্লাই কৰিছিল, এক্সামত অৱতীৰ্ণ হৈছিল, টোটেল নম্বৰ কিমান আছিল। তো প্ৰথমে আমি আলোচনা কৰিম এই যিটো ADRE 2.0 আছে ইয়াৰে যিটো গ্ৰেড 3ৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ভেকেঞ্চি আছিল, যাৰ কাৰণে পৰীক্ষাটো আপোনালোকে 2024 বৰ্ষৰ 15 ছেপ্টেম্বৰৰ দিনা দি আহিছিলে। ইয়াতে আপোনালোকৰ টোটেল ভেকেঞ্চি একচুৱেলি গ্ৰেড 3ৰ গ্ৰেজুৱেশ্যন লেভেল আৰু HS লেভেল এই দুটা বিভাগ মিলাই মুঠ ভেকেঞ্চি আছিল আপোনালোকৰ 7,600টা, আৰু গ্ৰেড 4ত মুঠ ভেকেঞ্চি আছিল 5,000টা, আৰু টোটেল মিলাই 12,600টা মুঠ ভেকেঞ্চি আছিল। ADRE 2.0 যি টোটেল 5টা বিভাগ আছে এই 5টা বিভাগ মিলাই আপোনালোকৰ টোটেল ভেকেঞ্চি আছিল 12,600টা। এতিয়া আমি আলোচনা কৰিম যিটো পেপাৰ লেভেল আছিল, অৰ্থাৎ কি এই যিটো ADRE 2.0 গ্ৰেড 3ৰ যাৰ শিক্ষাগত অৰ্হতা আছিল আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ, যাৰ এক্সামটো আপোনালোকে 15 ছেপ্টেম্বৰৰ দিনা দি আহিছিলে। ইয়াৰ যিটো টোটেল প্ৰশ্ন আছিল 150 আৰু 150 নম্বৰৰে আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত কৰাইছিল সেৱাই। এই যিটো এক্সামটো অনুষ্ঠিত কৰাইছিল বা এক্সামটো কণ্ডাক্ট কৰাইছিল সেৱাই, ইয়াতে যিটো কুৱেশ্যন লেভেল আছিল লেভেলটো টোটেলি আপোনালোকৰ ইজি আৰু মডাৰেট লেভেল আছিল। এইটো যিসকল পৰীক্ষাৰ্থীয়ে এক্সামত অৱতীৰ্ণ হৈছিল তেওঁলোকে অতি ভালদৰে ক'ব পাৰিব। তাৰপিছত যিটো কেণ্ডিডেটছ, কিমানজন কেণ্ডিডেটছে এপেয়াৰ হৈছিল, চাওক আমাৰ অসমত নিবনুৱা মানুহৰ সংখ্যা বহুত বেছি বাঢ়ি গৈছে। যিকোনো এটা ভেকেঞ্চি দিয়াৰ লগে লগে কিন্তু অসমীয়া হেজাৰ লাখ নিবনুৱা যুৱক যুৱতীসকলে এই যি চাকৰি ওলায় সেই চাকৰিত কিন্তু উবৰি খাই পৰে, প্ৰায় সকলে এপ্লাই কৰে। ইয়াৰ কাৰণটো হ'ল কি যে ADRE যিটো 1 আছিল তাতে কিন্তু সিমান মানুহে এপ্লাই কৰা নাছিল, অৰ্থাৎ কি মানুহে বিশ্বাসে কৰা নাছিল যে এই যিটো আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট আছে ইয়াতে যি বিভিন্ন বিভাগত চাকৰি মুকলি হৈছে ইয়াতে আমাৰ নিচিনা সাধাৰণ মানুহেও চাকৰি পাবলৈ সক্ষম হ'ব, কিয়নো ইয়াৰ আগত এনেকুৱা চিষ্টেমত পৰীক্ষাটো অনুষ্ঠিত কৰাই নাছিল। বেছিভাগ লিংকত কোনোবা MLA মিনিষ্টাৰ, কোনোবা পইচা, কোনোবা অমুক তমুক হেন তেন লিংক, ৰিলেশ্যনশ্বিপ এনেকুৱা চিষ্টেমতে গুচি গৈছিল, যাৰ কাৰণে ADRE 1ত আপোনালোকৰ কম্পিটিশ্যন খুবেই কম আছিল। কিন্তু যেতিয়া ADRE 1ত বহুত আপোনাৰ গাঁৱত, বেলেগ গাঁৱত বা আপোনাৰ আশে পাশে ৰিলেটিভছে বিনা পইচাৰে একেবাৰে 1 পইচা নিদিয়াকৈ ভাল চাকৰি পাবলৈ সক্ষম হ'ল, তাৰপিছত কিন্তু অসমীয়া সাধাৰণ নিবনুৱা যুৱক যুৱতীসকলৰ কনফিডেন্স লেভেলটো হাই হ'বলৈ ধৰিলে, আৰু তেতিয়াৰ পৰা কিন্তু বহুত অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে পঢ়িবলৈ ধৰিলে বা প্ৰিপাৰেশ্যন লোৱা ষ্টাৰ্ট কৰিলে, যাৰ কাৰণে এই যিটো ADRE 2.0 আছে ইয়াতে কিন্তু কম্পিটিশ্যন বহুত বেছি হ'ব। আৰু এই যিটো হায়াৰ ছেকেণ্ডেৰী লেভেল আছিল বা যাৰ শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ আছিল ইয়াতে কিন্তু কম্পিটিশ্যন বহুত আছে। প্ৰায় 5 লাখৰো অধিক নিবনুৱা যুৱক যুৱতীসকলে কিন্তু এক্সামৰ কাৰণে এপ্লাই কৰিছিল, আৰু অৱশেষত যায় প্ৰায় 5 লাখৰ আশে পাশে ল'ৰা ছোৱালীয়ে কিন্তু এক্সামত অৱতীৰ্ণ হৈছিল। তাৰপিছত আমি আলোচনা কৰিম টোটেল নম্বৰ আপোনালোকৰ 150 আছিল, এইটো বস্তু আপোনালোকে জানি লওক। আৰু যিটো অভাৰলেপিং আছে এই অভাৰলেপিংটো ADRE 1ত হৈছিল, এইবাৰ নহ'ব বুলি CM ছাৰে স্পষ্টভাৱে ঘোষণা কৰিয়ে দিছে, যাৰ কাৰণে কিন্তু আপোনালোকৰ কাট অফ মাৰ্কটো অলপ হ'লেও কম যোৱাৰ সম্পূৰ্ণ চান্স আছে। ADRE যিটো 1 আছিল
তাতে কিন্তু আপোনালোকৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাছিল, কিন্তু এইবাৰ অৰ্থাৎ যিটো ADRE 2.0 আছে ইয়াতে আপোনালোকৰ 0.25কে কিন্তু মাইনাছ মাৰ্ক আছে। অৰ্থাৎ কি এটা প্ৰশ্ন যদি ভুল যায়, ভুল যোৱাৰ পৰাতো 1 মাৰ্ক আপোনালোকৰ গুচি গ'লে এইটো ধৰক আপুনি শুদ্ধ কৰিছে, শুদ্ধৰ পৰা আপোনাৰ 0.25কে মাইনাছ যাব বুলি ইতিমধ্যে সেৱাৰ ফালৰ পৰা তেওঁলোকে গাইডলাইন এটা বান্ধি দিছে। আৰু মাইনাছ মাৰ্ক থকা যিকোনো এটা পৰীক্ষাত কিন্তু কাট অফটো অলপ হ'লেও কম যায়। জেনেৰেল কেটেগৰী আছে, এই জেনেৰেল কেটেগৰীত আপোনালোকৰ এইবাৰ মেলসকলৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে মিনিমাম 120 আৰু মেক্সিমাম আপোনালোকৰ 125 কাট অফ যোৱাৰ সম্ভাৱনা আছে। চাওক, বহুত এনেকুৱা আমাৰ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে এই ভিডিঅ'টো আপলোড কৰাৰ পিছত তেওঁলোকে কমেণ্ট কৰিব যে ইমান কাট অফ নাযায়, ইমান কাট অফ নাযায়, 100ৰ তলত যাব। চাওক, বহুত এনেকুৱা ইউটিউবাৰ আছে যিসকলে একেবাৰে কম কাট অফ কয়, যাৰ কাৰণে তেওঁলোকৰ ভিউজটো বেছি হয়। আপোনালোকে জেনুইনলি হিচাপ কৰক যে 150ৰ ভিতৰত আপোনালোকৰ 70, 80, 90 কেতিয়াও কাট অফ যাব নোৱাৰে। আপোনালোকৰ 100 প্লাছ অৰ্থাৎ 110 প্লাছ 120 প্লাছ কাট অফ যাব, এইটো আপোনালোকে 100% কনফাৰ্ম হৈ থাকক। কিয়নো বৰ্তমান অসমৰ অৱস্থা বহুতে বেয়া, অৰ্থাৎ নিবনুৱা মানুহৰ সংখ্যা যথেষ্ট বেছি, কম্পিটিশ্যন বহুত বেছি, মানুহে পঢ়া ষ্টাৰ্ট কৰিয়ে দিছে, যাৰ কাৰণে কিন্তু আপোনালোকৰ প্ৰত্যেকটো কেটেগৰীত কাট অফটো অলপমান বেছি যোৱাই স্বাভাৱিক। অৰ্থাৎ কি কমচে কম 80ৰ পৰা 85% আপোনালোকৰ যিকোনো চাকৰিৰ পৰীক্ষাত পাবই লাগিব। জেনেৰেল কেটেগৰীৰ ওমেনসকল আছে, তেওঁলোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 110 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 115। তাৰপিছত আমি আলোচনা কৰিম যিটো OBC কেটেগৰী আছে, এই OBC কেটেগৰীত আপোনালোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 114 আৰু মেক্সিমাম আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 118। ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে। তাৰপিছত আমি আলোচনা কৰিম যিটো OBC কেটেগৰীৰে ওমেনসকল আছে, তেওঁলোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 108 আৰু মেক্সিমাম তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 113। তাৰপিছত আমি আলোচনা কৰিম যিটো SC কেটেগৰী আছে, SC কেটেগৰীৰ মেলসকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 110 আৰু মেক্সিমাম আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 112। SC কেটেগৰীৰ যিটো ওমেনসকল আছে, তেওঁলোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 105 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 108। আৰু তাৰপিছত আমি আলোচনা কৰিম যিটো ST প্লেন কেটেগৰী আছে, এই ST প্লেন কেটেগৰীৰ মেলসকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 95 আৰু মেক্সিমাম আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 102। আৰু ST প্লেন কেটেগৰীৰ ওমেনসকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 92 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 96। ST হিলছ যিটো কেটেগৰী আছে, এই ST হিলছ কেটেগৰীৰ মেলসকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 80 আৰু মেক্সিমাম আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 89। তাৰপিছত আমি আলোচনা কৰিম যিটো ST হিলছ কেটেগৰীৰ ওমেনসকল আছে, এই ওমেনসকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 78 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ 86। তাৰপিছত আমি আলোচনা কৰিম যিটো ফিজিকেল হেণ্ডিকেপ আছে, তেওঁলোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 70 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 74। টি ট্ৰাইব বুলি যিটো অসম চৰকাৰৰ পৰা নতুনকৈ এটা কোটা বাহিৰ কৰিছে স্পেচিয়েলি বাগানীয়াসকলৰ কাৰণে, তেওঁলোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে মেলসকলৰ 87 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 91। আৰু টি ট্ৰাইব ওমেনসকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 77 আৰু মেক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 81। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। এতিয়া আমি আলোচনা কৰিম এই যিটো মই আপোনালোকক এটা এক্সপেক্টেড কাট অফ ক'লোঁ, ইয়াৰ আশে পাশে আপোনালোকৰ দুদিন পিছত যিটো ৰিজাল্ট আহিব, এই ৰিজাল্টত কাট অফ যাব, এইটো আপোনালোকে 100% কনফাৰ্ম হৈ থাকক।